তো আপোনাৰ মূল্যৱান ফটো আপুনি কেতিয়াবা ভুলতে ডিলিট কৰি পাইছে নেকি কিন্তু আপোনাক ঘূৰাই লাগে আকৌ সেই ফটোখন তো আনিব কেনেকৈ তো চিন্তা কিয় কৰিছে আপোনাৰ ভাই বেটা হে না তো এটা ক্লিকত আপুনি আনিব পাৰিবা আপোনাৰ 5 বছৰ আগত ডিলিট কৰা ফটো হলো আপোনাৰ গ্যালাৰি লৈ তো এটা এপছৰ যোগেদি আনিব পাৰিব এই ফটো তো এপছৰ কথা কোৱা আগতে আপোনাৰ ভাই কবি জানে যে মই মনোজ দত্ত আৰু আপুনি চাই আছে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল মনোজ তো এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কাৰণ যেতিয়া মই আপোনালোকৰ ওচৰত নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ আহো আপুনি সকলোকে প্ৰথমে নটিফিকেশন পাই যায় তো বলো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো এপছৰ কথা কোৱা আগতে মই আপোনালোক এতিয়া কৰিছো কিন্তু আপোনাৰ মোবাইল হেতুৱে হ'ব লাগিব যোনটো মোবাইলৰ পৰা আপুনি ফটো ডিলিট কৰিছিলে এপটো ডাউনলোড কৰিবলৈ আপুনি মোৰ ভিডিঅ' ডেসক্ৰিপচনে এটা লিংক দিয়া আছে এপ লিংক বুলি আপুনি তাত ক্লিক কৰি আপুনি প্ৰথমত এপটো ডাউনলোড কৰি লওক আৰু এপটো কেনেকৈ চলাব লাগে মই শিকাই আছো মোৰ মোবাইলৰ হোম পেজত তো বলক মোবাইলৰ হোম পেজলৈ লৈ যা আপোনালোকক তো আপুনি হয়তো এতিয়ালৈকে এপটো ডাউনলোড কৰি ল'লে যদি কৰা নাই মই আকৌবাৰ কৈছো মোৰ ভিডিঅ' ডেসক্ৰিপচনে এটা লিংক দিয়া আছে এপ লিংক বুলি আপুনি তাত ক্লিক কৰি দিয়ক আৰু আপোনাৰ এপটো ডাউনলোড হৈ যাব তো অলৰেডি মই এপটো ডাউনলোড কৰা আছে দেখিছে আপুনি এইটো এপছটো ডাউনলোড কৰাৰ পাছত আপুনি একেবাৰে ফাৰ্ষ্টত এপটো অন কৰি লওক অন কৰাৰ পাছত আপুনি দেখিছে একেবাৰে ওপৰত ষ্টাৰ্ট বেসিক ফটো স্ক্যান বুলি এটা অপচন দেখা পাইছে আপুনি তাত ক্লিক কৰি দিয়ক তাত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ যিমান বিলাক ভিডিঅ' বা ফটো আপুনি ডিলিট কৰিছিলে আপোনাৰ সকলোবিলাক ইয়াত আহি যাব অলপ লোডিং হ'ব কিয়নো আপুনি হয়তো বহুত ফটো বা ভিডিঅ' ডিলিট কৰা থাকিব পাৰে তো অলপ দেৰি ৱেট কৰিব তো বেছি টাইম নালাগে মাত্ৰ 2 সেকেন্ড 3 সেকেন্ড মান লাগিব তো দেখিছে মোৰ সো অলৰেডি আহি গ'ল এইবিলাক ভিডিঅ' আৰু ফটো তো মই এইবিলাক ডিলিট কৰা হৈছিলে তো আপোনাৰ যোনখন ডিলিট কৰা ফটো লাগে বা যোনটো ভিডিঅ' আপোনাৰ প্ৰয়োজন সেইটো ভিডিঅ' আপুনি সিলেক্ট কৰি আপোনাৰ গ্যালাৰিলৈ নিব পাৰে তো মই দেখাই দিছো ভিডিঅ'টা কেনেকৈ নিব গ্যালাৰিলৈ মই একেবাৰে ওপৰৰ ভিডিঅ'টো আপোনালোকক দেখাই দিছো তো দেখিছে এইটো ভিডিঅ' মই সিলেক্ট কৰিলো ভিডিঅ'টো সিলেক্ট কৰাৰ পাছত আপুনি একেবাৰে তলৰ ৰিকভাৰ বুলি এটা অপচন দেখা পাইছে আপুনি ৰিকভাৰ অপচনটো টিপি দিয়ক টিপাৰ পাছত আপুনি ফাইলটো সিলেক্ট কৰিব লাগে দেখিছে আপুনি সেভ দি ফাইল আপুনি তাত ক্লিক কৰি দিয়ক সেভ দি ফাইল ক্লিক কৰি দিয়াৰ পাছত আপুনি যোনটো ফাইলত আপোনাৰ ফটো বা ভিডিঅ'টো নিব বিচাৰে আপুনি সেইটো ফাইল সিলেক্ট কৰি লওক বা নকৰিব পাৰে মই আপোনালোকক দেখাবৰ কাৰণে এটা ফাইল সিলেক্ট কৰি দিছো মই এইটো ফাইলে সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পাছত আপুনি ওকে টিপি দিয়ক আপোনাৰ গ্যালাৰিলৈ ভিডিঅ'টো যাব আৰু ইয়াত এখন চাৰ্ট ওলাইব এখন নো থ্যাঙ্কস কৰিলে হৈ যায় এখন একো নাই তো দেখিছে মোৰ মেছেজটো আহি গ'ল সাকসেসফুলি বুলি তো এনেকৈ আপুনি এটা ক্লিকত আপোনাৰ ডিলিট কৰা সকলোবিলাক ভিডিঅ' বা ফটো আপুনি আপোনাৰ গ্যালাৰিলৈ আকৌ ঘূৰাই আনিব পাৰিব তো মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি অলপ হলেও উপকৃত হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰক আৰু তলত কমেন্ট কৰি জনাব নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লওক তো আজিলৈ মানে বাই বাই টাটা জয় এখন